এখন যোনখন গাড়ী দিছে না চেকিঙত আহিছে তাৰমানে হয় নেকি যিকোনো কাম নে কিবা কিবি ক্ষেত্ৰত ইয়াত গছ গছনি বা কিবা কিবি ক্ষেত্ৰত এইবোৰ আহিছে এতিয়া সেই আগত কিবা কিবি গছ ৰুইছে তাৰমানে হৈ তাৰ আগত আপুনি চালে দিছে নাই দোকান এটা কথাও দিব নেকি নাপাতো কথা নাপাতো এনেকৈ আপুনি ৱেলকাম টু মাই ইউটিউব চেনেল আজি আমি আহি আছোঁ এক জেগালৈ এইখন হ'ল আমাৰ কি এইখন নাগালেণ্ড পাহাৰ চ' মোৰ লগত আছে ভাইটি প্ৰাঞ্জল আৰু নিখিল চ' আমাক এতিয়া ভাইটিহঁতে দেখাব আমাক পাহাৰ দেখাব কেনেকুৱা টাইপৰ পাহাৰ আমি চাম এতিয়া চাই থাকক ভিডিঅ'টো বগৰী খাব দিছে চ' বগৰী খালোঁ এতিয়া চ' ইয়াতে বগৰী অলপ পাৰি আছে মই দেখাব ট্ৰাই কৰিম আপোনালোকক এয়া হ'ল অসম আৰু আপোনাৰ নাগালেণ্ড বৰ্ডাৰ এইটো আপোনাৰ এটা সৰু সুৰা নদী বুলি কৈছে এইটো নদী হ'ব ন এইটো চ' নদীয়ে ভাগ কৰিছে চ' এয়া আপোনাৰ পাহাৰ এইটো চাইড হ'ল আপোনাৰ নাগালেণ্ড চ' ইফালে আপোনাৰ নগা মানুহ থাকে চ' এয়া হ'ল আপোনাৰ যোৰহাট আৰু এয়া নাগালেণ্ড বগৰী খালোঁ আমি খোৱাৰ পিছত এতিয়া পাহাৰ পাম এতিয়া এয়া বগৰী গছে গছ আছে পৰিছে বগৰী বহুত চ' এয়া আমি পাহাৰ পালোঁ প্ৰায় এতিয়া উঠিমগৈ পাহাৰত আমি আহিছোঁ এই পাহাৰৰ ৰাস্তা পাহাৰৰ ওপৰতে আমাৰ ইফালে যাব নাগালেণ্ড চ' আমি অলপ ভয়ো লাগি আছে যাবৰ কাৰণে আমি বিশেষ নাযাওঁ অলপ দূৰ যাম কাৰণ ভয় আছে এটা নাগালেণ্ডত আমি এণ্ট্ৰি মাৰিছোঁ ত' কিবা এটা হ'ব পাৰে ত' চাই থাকক ভিডিঅ'টো কি হয় বা ঠিক নাইতো এতিয়া নাই সেইকাৰণে আপুনি ওচৰত গ'লে একো ডাঙৰ গছ পাব নেকি সেইকাৰণেতো বেয়া পায় নাই অকল কলগছ পাব এতিয়া কলগছ আছে চব কলগছ বা জংঘল চংঘল ইমান নাই তো সেই আগতে এইখিনিত গুচি গ'লে খৰি চৰি বা যিকোনো বিভিন্ন বস্তু সেই এইখিনিত আপুনি আগতে থাকিবই নোৱাৰে হৰিণা বা কেৰ্কেটুৱা এইবোৰ পহু চহু বাঘো ওলাই নেকি আমি যেতিয়া সৰু কালত আছিলোঁ বাঘটো ওলাই থাকে ঘৰকৰ মানুহে বাঘ খৰি আনিবলৈ আমি বেছি দূৰ নাযাওঁ নহ'লে বাঘ নোলায় এতিয়া এতিয়া এইবোৰ বস্তু পলালে আৰু এতিয়া মানুহে খালে আধা আধি পলালে বা এয়া কলগছ এয়া ডাঙৰ গছ আপুনি বগৰী ভয় এটা লাগে আনন'ন জেগাত আহিলে অলপ ভয় এটা ফিল হয় কাৰণ নাগালেণ্ড হয়তো চ' অলপমান ভয় লাগে চ' ভাইটিও ভাবে ইয়াৰে হয় লোকেল তথাপিও ভয় কৰে চ' আমিতো ইয়াৰে নহয় ন তাৰপৰা কিবা এটা ফিল এটা হয় আৰু ত' সিহঁতৰ সাহসত মই গৈ আছোঁ একো নহয় বুলি ক'লে যোনটো পাৰ্টি নাই ইয়াৰ ভিতৰত এই পাৰ্টিটো খোৱা তাৰমানে কামাণ্ডো লগোৱা এটা হয় নেকি অঁ এটা কামাণ্ডো কেনেকুৱা টাইপৰ সিহঁতে পূৰা একদম মাছ পিন্ধি কোলা চোলা ড্ৰেছ পিন্ধিহে আহিব আমাৰ গাঁৱত নাপাইছিলে মানুহ কেইটামান তাৰপিছত এই 5টা মানুহ গৈছিলে 5টা মানুহ তাৰমানে 4টা মানুহ ৰখা দিছে এটা মানুহ ঘৰলৈ পইচা ডিমাণ্ড কৰিছে তাৰপিছত মাৰি পেলালে নেকি মাৰি নেপেলালে পইচা ল'লে ডেকা সেইটো কিছিলে হয় নেকি এতিয়াতো আমাৰ পইচা পাতি নাই এনেকৈ আমাক একো নহয় আমি চাবলৈ যাওঁ মানুহ চেহেৰা দেখিলে চিনি পাই নাই লগত দা কটাই লৈ এইবোৰ চিন দেখিলে বা কিবা কিবি কৰিলে তেতিয়া আমাৰ লগত ধুনীয়াকৈ চাই ব্যৱহাৰ ভালকৈ কৰিব আমাৰ ঘৰত আমাক আমি যদি ফুৰিবলৈ আহিছিলোঁ না অঁ একো নকৰে ন সেইটোৱে কথা এক কথা একো মানে নহয় ভালৰ লগত ভাল যোনটো বেয়া কাম কৰিব তাক একদম পূৰা শাস্তি দিবই শাস্তি দিব সেইটোৱে নগাৰ মানে ৰুল নগা ৰুল নহয় দিছ ইজ তাৰ পাৰ্টি এইটো আমাৰ অসমত যেনেকৈ হেৰি পৰেশ বৰুৱা আছে এইটো নগালেণ্ডতো এনেকুৱা আছে মানে পৰেশ বৰুৱা আছে নাই আমাৰ অসমত সেনেকুৱা নগালেণ্ডৰ এনেকুৱা এটা লিডাৰ থাকে আচ্ছা বাবা আপুনি কৈছেতো নহয় এইটো মাজতহে থাকে আমাৰ যোনটো নাই তাৰ মাজত থাকে একদম কেতিয়াবা চেকিঙৰ কাৰণে এতিয়া আপুনি যদি নগা ঘৰ দেখে হওক আপুনি পানী হওক ভাত হওক ভোক লাগিছে বুলি ক'লে চব দিব আপোনাক বাহ ভালে আমি এইবাৰ কোনফালে যাম এনেকৈ গৈ 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 অকণমান ফুৰিবলৈ আছোঁ বা আপুনি কি হয় আকৌ খেতিটো বহুত আছে দেখোন দেখোঁতে এইটো তোমাৰ কলগছ আছে আৰু সিফালে কিবা পুতিছে কলগছ এটা চেগুন ৰুই দিলে চব আগতে য'ত খেতি কৰিছিলে না ধান খেতি বা এনে গোম ধান গোম ধান সেইয়া নগা ঘৰ ন আৰু এইটো দিছা না ঘৰটো অঁ এইটো নগা ঘৰ
চেগুন বাই চেগুন মানে বাই বনাইছে দেখিছে না চেগুন সেই তাত চেগুন আছে ইয়াত চেগুন আছে চব চেগুন বনাইছে আৰু ভিতৰত নে তেন বাঁহ চাহ ৰুইছে বল হেই নাযাওঁ আগতে আমি দেখি দুটা ঘৰ আছিলে মানে হয় নেকি আনিছোঁ 100 টকা এটাই আছে নাগালেণ্ড আমি বেছি ভিতৰত নোসোমাওঁ কাৰণ সোমাবলৈ মোৰ ভাল লগা নাই কিবা এটা চ' ৰাস্তা ভালে বনাই দিছে ইয়াতে চ' আজি আমি বেছি নুফুৰোঁ চ' আমি প্ৰায় 2 কিলোমিটাৰমান সোমাই আহিলোঁ নেকি ন প্ৰায় 2-2.5 কিলোমিটাৰমান সোমাই আহিলোঁ পাহাৰে চ' পাহাৰবোৰত আছে চাব লগা আপোনাৰ লাইক দাৰুৰ খেতি হৈ আছে আপোনাৰ তামোলৰ ফলৰ আৰু বিশেষ আৰু সোমাই নাযাওঁ ত' ৰিটাৰ্ণ হ'ম আমি আৰু এতিয়া ত' গাড়ী এখন ৰখি আছে ইফালে পিকনিক খাব আহিব পাৰে কোনপিনে যাবা আৰু আমি ৰিটাৰ্ণ হওঁ নেকি এখন যোনখন গাড়ী দিছে না চেকিঙত আহিছে তাৰমানে হয় নেকি যিকোনো কাম কিবা কিবি ক্ষেত্ৰত ইয়াত গছ গছনি বা কিবা কিবি ক্ষেত্ৰত সেইবোৰ এতিয়া সেই আগত কিবা কিবি গছ ৰুইছে তাৰমানে হৈ তাৰ আগত আপুনি চালে দিছে নাই কথাও দিব নেকি নাপাতো কথা নাপাতো এনেকৈ আপুনি আমি কোনপিনে ওলাম এতিয়া চাই নাযাওঁ আৰু সিফালে নুঠো আৰু মন নাই আৰু দিনডাল বাহান দিগদাৰ পাইছোঁ ন শকত মানুহ যে আমি দিগদাৰ নাই ঐ ভাইটি চাবা দৈ উঠে নহয় ইয়াত কাটিং বনি যাওঁ আপুনি যদি 10 দিনমান পাহালে আপুনি খালি ভাল খাব লাগিব নহয় মন থিয় পাহাৰ উঠিলোঁ আমি সেইটো পইণ্টৰ পৰা আহিছিলোঁ বহুত দূৰ চ' বহিছোঁ ইয়াতে অলপ মই বহুত দিন নাই ৰেষ্ট লৈছোঁ নিখিল কেনে প্ৰাঞ্জল ভাল লাগিছে বহুত দিন নাই অহা নাই সিহঁতে অহা নাই মই বাৰু ফাৰ্ষ্ট টাইম আহিছোঁ ৰেষ্ট ল'লোঁ আৰু এতিয়া আমি ৰিটাৰ্ণ হওঁ কি কোৱা প্ৰাঞ্জল আমি এতিয়া তালৈ যাম তালৈ নাযাওঁ তই ভাইটি কি কয় নিখিল যাওঁ এবাৰ নাই ইয়াত নোৱাৰোঁ মানে পাহাৰ উঠিব চ' আমি ইয়াৰ পৰা নামিম ডাইৰেক্টলি নাই আজি বহুত দিনত আপুনি আহিছে আজি ৰাতিটো আৰু বেছি ভাল লাগে আহি পানি আৰু নাই আৰু নোৱাৰি আৰু নাযাওঁ আৰু আমি ৰিটাৰ্ণ হওঁ আৰু নাই নোৱাৰোঁ নহ'ব আৰু বলা ৰিটাৰ্ণ হওঁ আৰু চাই থাকক ভিডিঅ'টো শেষলৈ ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব সেইখনত উঠিছিলোঁ চ' তাৰ পৰা নামি আহিলোঁ এতিয়া চ' আমি আকৌ ৰিটাৰ্ণ হৈ আছোঁ চ' ভাইটিসকল আকৌ নেক্সট আমি আহিম ন আহিলে আৰু ভালকৈ ভিডিঅ' এটা বনাম তেতিয়া আমি যাম নগা মানুহক লগ ধৰিম সিহঁতৰ কালচাৰটো বুজিম কেনেকৈ খায় কি কৰে চ' মোৰ ব্লগৰ জৰিয়তে আপোনালোকে চাব পাৰিব হয় না ভাইটি চ' কেনেকৈ থাকে কি কৰে কি খাই ভাল পায় চ' তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পৰা আমি নামি আহিলোঁ চ' ব্লগটো ইয়াতে কমপ্লিট কৰোঁ চ' পাহাৰ দেখা দেবা হে পাহাৰখনটো একবাৰ দেখামে সেইখন পাহাৰখনক বাই বাই দিলোঁ এতিয়া আৰু ভাইটি চ' আমি ব্লগটো ইয়াতে কমপ্লিট কৰোঁ চ' তাৰ বাবে আপোনালোকে চাই থকা নেক্সট ব্লগ ধন্যবাদ